মই আজি এটা নতুন ভিডিঅ' ওলাইছোঁ। যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব। মই ফুলৰ বিষয়ে এটি গীত গাম। ফুল চিঙা বেয়া কথা শুনা মোৰ সোণ, এইটো কথা ভালদৰে জানি থোৱাচোন। ফুল ছিঙিব নাপায়। ফুল পবিত্ৰ বস্তু। ফুল আমি পূজা পৰ্বত ফুল ব্যৱহাৰ কৰোঁ। পূজাৰ বাহিৰে বা কিবা মিটিং সভাত এনেকুৱা ফুল লাগে। ফুল তাৰমানে সৎ কামত ব্যৱহাৰ কৰিব লাগে। ফুল যেনে তেনে ফুল ছিঙিব নালাগে। ময়ো জানো ফুল ছিঙি ভগৱানকহে পূজা কৰা হয়। যদি কোনোবাই ফুল ছিঙাৰ কাৰণে হাক দিয়ে বা নিজৰ ফুল ছিঙিবলৈ যদি ভগৱানক দিয়া যায় বা ফুলটো ভগৱানক পূজা কৰাৰ কাৰণে যদি বেয়া পায়, কেতিয়াও ভগৱানে সহ্য নকৰে। সেইকাৰণে যেতিয়াকৈ যিকোনো কাম কৰিব নালাগে। ফুল সদায় ভগৱান, ফুলৰ পবিত্ৰ ফুল দিলেহে ভগৱান সন্তুষ্ট হয়। সেইবাবে যদি ভিডিঅ'টো কিবা ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ধন্যবাদ।